কি সেইদিনাখনো এনেকে কৈছিলা জানে নে সেইদুঙ্গা 5টা বছৰ থাকিলা আৰু কেইটা বছৰ থাকিবা তোমাৰ না জলহস্তিটো আৰু নাই লাগিব নি তোমাক আৰু নাই নালাগে তেতিয়াহ'লে মই তোমাৰ লগত 5 বছৰ কি 7টা জনম থাকিম 7টা জনম থাকিবা বান্ধৱীসকল জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ আৰু তেখেতৰ পত্নী ধুনু কলিতা আৰু কণমানি পখিলাৰ সৈতে আছিল এখন সুখৰ সংসাৰ। যোৱা কেইদিনমানৰ পূৰ্বেই তেখেত দুয়োজনৰে 5 বছৰীয়া বিবাহ বাৰ্ষিকী অনুষ্ঠান হৈ গৈছে। 7টা জনম একেলগে থাকিম বুলি পূৰ্বৰ দৰেই কথা দিছিল ধুনু কলিতাই দুলৰাজক। কিন্তু বিবাহ বাৰ্ষিকীৰ দুদিনৰ পাছতেই দুয়োজনৰে সুখৰ সংসাৰখন ভাগি থান পান হৈ গ'ল। সকলোৰে জীৱনত সমস্যা থাকে, সেই সমস্যাসমূহ বুজাবুজিৰ মাজেৰে সমাধান কৰিব লাগে। বিবাহৰ দৰে এটা পবিত্ৰ সম্পৰ্ক এনেদৰে কেতিয়াও ভাঙি যাবলৈ দিব নালাগে। দুয়োজনৰে বুজাবুজিৰ মাজেৰে পুনৰ যেন সম্পৰ্কটো আগৰ দৰে হৈ পৰে তাকে আমাৰ চেনেলৰ পৰা দুয়োজনলৈকে অনুৰোধ জনাইছোঁ। ইউটিউবাৰ দুলৰাজ আৰু তেখেতৰ পত্নী ধুনু কলিতাৰ ডিভ'ৰ্চ হোৱা কথাটোক লৈ দুলৰাজৰ বহুতো বন্ধুৱে কয় যে ধুনু কলিতাৰ অন্য পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক আছিল নেকি, সেয়েহে দুয়োজনৰ ইমান ধুনীয়া এটা সম্পৰ্কৰ মাজত ফাট মেলিবলৈ ধৰিছে। যি কি নহওক ইমান এটা ধুনীয়া সম্পৰ্ক এনেদৰে ভাঙি দিব নালাগিছিল। দুয়োজনৰে বুজাবুজিৰ মাজেৰে যেন পুনৰ লগ হয় আমি তাকেই কামনা কৰোঁ। দুলৰাজ অসম আৰু ধুনু কলিতা পুনৰ লগ হোৱাটো বাৰু আপোনালোকে বিচাৰেনে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে দুলৰাজক ভালপোৱাসকলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।